থৈ দিবলৈ কৈছিলে এগৰাকীয়ে, এয়া তলত দিবলৈ কৈছে। এয়া মাহালদিও কথা পাতিছে। মা সৰকি গৈছে। এয়া আমি আইনাম পাতিছে। প্ৰসাদৰ মানে লীলা এয়া 4জনী মহিলাই প্ৰসাদৰ লগত সম্পূৰ্ণ যুক্ত হিচাপে কৰি আছে। সম্পূৰ্ণ এখন চিলেটৰ ওপৰত এইবিলাক পাতি থকা পাছত এয়া মাতৰ কণ এই কাহি দিবলৈ কৈছে। সেই তেতিয়াহে ভুৱনদাৰ নমাৰ একদম সেয়া একেটা উশাতে সলাব পৰা এয়া মহিলা, সেয়া তৰণী, সেয়া এনেকে সেয়া এইটো কম্পিউটাৰ মোৰ জানো নহয়। এনেকে কৰ হ'ল নহয়। এইবোৰ এনেকুৱাই থা ভাগৱন্ত আই মাতৃসকলক মাতি পাতিছে নি এভাগী আইনাম ইয়াত চৰ্চা কৰা হৈছে। কল বন মাহ দ্ৰব্য বস্তু পায়স কলপটুৱা সকলোখিনি আই 7গৰাকীক আইনামত আশীৰ্বাদ কৰা হয়। আগৈ কাটি এখনি শৰাই আৰু এফাকি নামেৰে আই মাতৃসকলে এতিয়া 4:11 বজাত নামত বহিব। মাহ প্ৰসাদ বহিব। খালি এয়া আগমন কৰিবলৈ লৈছে দুটা শৰাই পাচিত কুঁহিয়া নাৰিকল কটা বচা সকলো আহি বংশ পৰিয়াল এই নীতি নিয়মে কৰ্ম কৰা হৈছে। আজি সেই মুহি ঘৰতে তেওঁ সেই যি আইনাম ভাগি স্থনিত কৰি আজি বহুদিনীয় কল্পনা আজি সিদ্ধি হৈছে। ভগৱন্তৰ মোৰ বুলি লওক সেই আই মাতৃসকল আপোনালোকে আইনামৰ কাৰণে আগবাঢ়ক। এযোৰ ৰজত পাণ আৰু 3খন থুৰীয়া তামোল আৰু ভগৱন্তৰ এগছি বন্তি শলা শলিতা আপোনালোকে আগবাঢ়িব পাৰে। সেই আগবাঢ়োতে খালি ভগৱন্তক চমন কৰি লওক আৰু নিজান মন্ত্ৰে নমস্কাৰ জনাই লওক। তাত বাজে আড্ডা নাপাতি নীতি নিয়মে কৰ্মভাগ কৰিবৰ কাৰণে মই আমাৰ